হে দোস্ত, ডাঙৰ কিবা এটা ভাবক, ছামথিং বিগ আৰু সৰুৰ পৰা আৰম্ভ কৰক। কমেণ্ট কৰি ক'ব মোক এনেকৈ কাম সফল হয় নে নহয়। তাৰ আগতে বকলৈ যায় মোৰ এটা কথা শুনক। মই এই অল ইউ হেভ ইজ নাও কিতাপখনৰ 4 নম্বৰ অধ্যায়টো পঢ়িলোঁ আৰু অথৰে কৈছে ডাঙৰ লক্ষ্য লাভ কৰিবলৈ আৰম্ভণিটো অতি কঠিন। বহুত মানুহৰ লক্ষ্য ডাঙৰ নতুবা সৰু হৈ থাকিবলৈ ধৰে, কিন্তু সঠিক চিন্তা ভাৱনা নাথাকিলে ইয়াৰ কোনো এটাৰ বাবেই সাফল্য পাবলৈ অসম্ভৱ হৈ উঠে। মূল চাবি হৈছে ডাঙৰ ভাবিব কিন্তু সৰুৰ পৰা আৰম্ভ কৰিব। অথৰে কৈছে লক্ষ্য স্থাপন কৰিবলৈ মানুহে সাধাৰণতে অতি উচ্চ বা অতি নিম্ন লক্ষ্য স্থাপন কৰে। ডাঙৰ লক্ষ্যবোৰ অসাধ্য যেন অনুভৱ হয়, যেন এটা বিশাল গাঁতৰ ওপৰত পাৰ হৈ যাবলৈ চেষ্টা কৰাটো এক অসম্ভৱ কাৰ্যৰ দৰে অনুভৱ হয়, য'ত সফলতাৰ আশা প্ৰায় নাইকিয়া হৈ যায়। আনফালে সৰু লক্ষ্যবোৰ আকৰ্ষণহীন, যোনটোৱে আমাৰ ইণ্টাৰেষ্টবোৰ একেবাৰে হেৰুৱাই দিয়ে। কৌশল কি? ট্ৰিক্সটো হ'ল ডাঙৰ চিন্তা কৰক কিন্তু সৰু কাৰ্যকাৰী পদক্ষেপেৰে আৰম্ভ কৰক। অথৰে কৈছে A.B. চিমছনে কয় আমাৰ নিজক প্ৰশ্ন কৰা চিন্তাসমূহ আৰু প্ৰাৰ্থনা কৰাবোৰ খুবেই সৰু। যদি আপুনি নিজৰ চিন্তাৰ শক্তিৰ সীমাটো বঢ়ায় আৰু যিবোৰ আপোনাৰ মাইণ্ডত এটা সীমালৈকে আছে, এটা লিমিটলৈকে বান্ধ খাই আছে, সেইবোৰ আঁতৰাই দিয়ে, তেন্তে আপুনি নিজৰ কল্পনা কৰাতকৈ বেছি পাব পাৰিব। অথৰে কৈছে ডাঙৰ চিন্তা কৰাটো হ'ল নিজৰ ওপৰত থকা সাহস আৰু বিশ্বাসৰ প্ৰয়োজনীয়তা। আপোনাৰ ক্ষমতাত বিশ্বাস কৰাটো সফলতাৰ প্ৰথম খোজ। বেঞ্জামিন ডিজৰেলে কৈছিল যে আপোনাৰ মনটোক ডাঙৰ চিন্তাৰে উজ্জীৱিত কৰক। এই বিশ্বাসেই আপোনাক আপোনাৰ কাহিনীৰ নায়ক হিচাপে পৰিণত কৰিব। অথৰে কৈছে ডাঙৰ চিন্তা ডাঙৰ ফলাফলৰ কাৰণ হয়। ডনাল্ড ট্ৰাম্পৰ ভাষাত যদি কওঁ, আপুনি যেনেকৈ হ'লেও ভবাটো ভাবিবই, তেনে ডাঙৰ কিয় নাভাবে? সকীয়াই ভাবি গুণি খোজ লওক আৰু আপোনাৰ সপোনক বৃদ্ধি হ'বলৈ দিয়ক। অথৰে কৈছে যে যিকোনো ডাঙৰ সপোন একেবাৰে সফল নহয়, সৰু সৰু কিন্তু স্থিৰ পদক্ষেপবোৰে আপোনাক আগবঢ়াই নিব। পাহাৰ ক্লাইম্বিং কৰাৰ দৰে প্ৰতিটো খোজে সৰু সৰু খোজেই আপোনাক শিখৰলৈ লৈ যাব। অথৰে কৈছে এষ্ট্ৰি ফ্ৰেন্সিছ অফ এছিষ্টে কৈছিল প্ৰথমে যি প্ৰয়োজনীয়তা তাৰ পৰা আৰম্ভ কৰক আৰু হঠাৎ দেখিব আপুনি অসম্ভৱ কামবোৰ কৰিবলৈ সক্ষম হ'ব। সুস্পষ্ট কাৰ্যপদ্ধতি আৰু জ্ঞানপূৰ্ণ পদক্ষেপৰ জৰিয়তে আপুনি কম ভুল কৰি পেলাই লক্ষ্যৰ দিশে বেছি দ্ৰুতগতিত আগবাঢ়ি যাব। অথৰে কৈছে ডাঙৰ দৃষ্টিভংগীয়ে দিশ দেখুৱায়, কিন্তু আজিৰ সৰু সৰু পদক্ষেপবোৰেই তাৰ সফলতা নিশ্চিত কৰিব। আজিয়েই আৰম্ভ কৰক দোস্ত, কি ভাবি আছে? সেই আপোনাৰ সৰু ষ্টেপটো লওক আৰু দেখিব সেই আপুনি ভবাবোৰ শিখৰ চুব আপোনাৰ হ'ব। বাই বাই।